ৰাতি ওলাইছোঁ আজি ভিডিঅ' কৰিবৰ কাৰণে ৰাতি ওলাইছোঁ ৰাতি এয়া বাইকৰ মানে বেছি নাই আছোঁ আৰু লাহে লাহে গৈ আছোঁ এয়া ব'লক গৈ থাকোঁ লাহে লাহে নে কিয় ব'লক বন্ধুসকল তোমালোকক মই লৈ যাম আজি এখন ৰেষ্টুৰেণ্টলৈ যিখন ৰেষ্টুৰেণ্ট সকলোখিনি এণ্টাৰটেইনমেণ্ট পাবা তোমালোকে বহুতো কম খৰচত যোৰহাটতে আছে যদি তোমালোকে এই ৰেষ্টুৰেণ্টখন আহিব বিচাৰিছা তেতিয়া যোৰহাট কৰালি ইডি চিনেমা হলৰ কিনাৰত থাকিব ক্ৰেষ্টল প্লাজা তাত গৈ 2 ফ্ল'ৰ যাবা আৰু পাবাগৈ এফি ষ্টেণ্ড চ' আহা ভিতৰলৈ সোমাই যাওঁ আৰু ব'লা আৰু যদি কেনেবাকৈ তোমালোকৰ বিচাৰি পোৱাত অসুবিধা হয় মোৰ ডেছক্ৰিপশ্যনত ফোন নম্বৰ থাকিব তোমালোকে সেই নম্বৰত যোগাযোগ কৰি নিজৰ বাৰ্থডে সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ আৰু কি হ'ল কথাটো বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই আৰু কিয় আমাৰ যোৰহাটৰ মানে ক্ৰেষ্টল প্লাজা আমাৰ লগৰ এজনে এখন মানে ৰেষ্টুৰেণ্ট খুলিছে তাত তোমালোকক লৈ যাম তাত লৈ যাম আৰু এইফালে দেখিছা ন তোমালোকে আহিবা ধুনীয়াকৈ ফটো মাৰিব পাৰিবা বঢ়িয়া লাগিব সেয়া চোৱা ফটো আহিবা এইফালে ভিতৰলৈ যাওঁ বোলা তোমালোকক প্ৰথমতে মই ইয়াৰ মানে গোটেই মানে যোনখন হেৰি আছে তাৰ দেখুৱাইছোঁ বাৰু চোৱা দেখিছাই নহয় ভালকৈ চোৱা এইটো ইয়াত ফটোশ্বুট কৰিব আহিবলৈ তোমালোকে ভিতৰলৈ সোমাই যাম এতিয়া তো বন্ধুসকল আহি পালোঁ ভিতৰততো এতিয়া ভিতৰলৈ গৈ তোমালোকক ভিতৰলৈ আহিলোঁ আহি পেলাই তোমালোকক মই সকলোখিনি দেখুওৱা প্ৰথমতে ভিতৰখিনি তোমালোকক দেখুৱাই আছোঁ প্ৰথমতে ভিতৰটো চাই লোৱা কেনেকুৱা লাগিছে ঠিক আছে তাৰপিছত মই তোমালোকক লগ পাই আছোঁ How are you? Fine. তো এতিয়া আহিছোঁ আদিলৈ হয় জানো হয় আদিল এতিয়া আমি কথা পাতিম ইয়াৰ লগত ৰেষ্টুৰেণ্টৰ বিষয়ে পাতিব অকণমান চিন্তা কৰিবা এতিয়া আমি এই ৰেষ্টুৰেণ্টখনৰ বিষয়ে অকণ পাতিম আচলতে আপোনালোকে কিমান টকা কম খৰচত আপুনি কি কৰিব সকলোখিনি দেখুৱাম এতিয়া চাব ক'ব দেখুৱালোঁ বাৰু কিন্তু তেওঁ ক'ব এতিয়া ঠিক আছে তো ভাল লাগিছে আপুনি আহিলে মষ্ট ৱেলকাম অলপ জনাই দিয়ে আমাৰ হয় এইটো আমাৰ ৰেষ্টুৰেণ্টৰ নাম হ'ল এফি ষ্টেণ্ড যোৰহাট ক্ৰিষ্টেল প্লাজা ছেকেণ্ড ফ্ল'ৰত আছে এণ্ড ইটছ এ ফেমিলি ৰেষ্টুৰেণ্ট এণ্ড ফৰ কাপলছৰ কাৰণেও ভাল ইয়াত হুক্কা পায় এণ্ড চিপ কোৱালিটিজ খানা পায় এনিথিং আপোনাৰ যি লাগে চব আছে আমাৰ এফি ষ্টেণ্ডত
সো আপোনালোকে আহিব এফিজত আহিব ফটো মাৰিবলৈও পাৰিব সব আছে আমি চাব পাৰিব বেকগ্ৰাউণ্ড দেখাব আপোনাক ফটো মাৰিবলৈ বহুত ভাল ল'ৰা ছোৱালী আহি ফটো মাৰি খুব ভাল পায় ফেমিলি মাৰি ভাল পায় এণ্ড আশা কৰিছোঁ যে আপুনি আমাৰ ৰেষ্টুৰেণ্টত আহে এভৰিবডি ইজ ৱেলকাম থেংক ইউ আমাৰ ইয়াত পাৰ্টিজ হৈ থাকে ইভেণ্টছ হৈ থাকে এণ্ড ইভেণ্টছ বেছি হয় বিকজ আমাৰ মানে বহুত মানুহে ইয়াত ইভেণ্টছ পাৰ্টি চবচে ভাল পায় বিকজ আমি যেনেকুৱা মানে ফেচিলিটি দিওঁ মানে কোনো যোৰহাটত তেনেকৈ দিব নোৱাৰে আমি ডেক'ৰেশ্যন চলি আছোঁ আমি নিজে কৰোঁ আমি এইটো চাৰ্জেছ নলওঁ চ' বহুতে ভাল পায় এফিচিয়েণ্ট মানে হেৰি কৰে কম খৰচত বেলেগতকৈ কম খৰচত আৰু আমি কোনো একো চাৰ্জেছ নলওঁ বেলুন চেলুন লগোৱা ডেক'ৰেশ্যন কৰা সেইকাৰণে আৰু মানুহ আৰু ভাল পায় সেইকাৰণে আহিবলৈ আৰু বেছি বঢ়িয়া ডেন্স মাৰিলা তুমি লাইক কৰা নামটো মোৰ নামটো শ্ৰী নৰেন্দ্ৰ তাপ হয় হয় চিনেমাৰ নিটুকলৈ চাহ বাগিচা মোৰ ঘৰ হয় আগতে ডেন্স শিকিছিলা নেকি তোমাৰ তাকে আৰু লগৰৰ পৰা ডান্স দেখিলোঁ মোৰ ওচৰত মানে প্ৰথমত ডান্সটো নাছিলে লগৰে পূৰা ডান্স কৰি আছিলে এনেকুৱা দি থাকে আৰু তাৰপৰা আৰু ইয়ো তাকে আৰু পূৰা থেংক ইউ বঢ়িয়া এতিয়া তোমালোকে এটা কথা কি হ'ল সকলোখিনি এণ্টাৰটেইনমেণ্ট ইয়াত তোমালোকে চাবা এতিয়া আচলতে মই জনাব কৈছোঁ যে আচলতে হুক্কাৰ ফ্লেভাৰবিলাকৰ কথা তোমালোকক জনাম বুলি কৈছিলোঁ চ' এতিয়া মইতো নাজানো ন তো এওঁ ক'ব এতিয়া সকলোখিনি অলপ কথা ছুটিকে ঠিক আছে চাই থাকিব লাগিব আমাৰ ইয়াত মানে যোনমানৰ ফ্লেভাৰ পায় ফুল হৈ গ'ল জিৰ' নিকটেড ন' নিকটেড সেইবিলাক আপুনি গৈ চাব পাৰে যেনেকৈ পাণ হৈ গ'ল ফ্ৰুটছ ফ্লেভাৰ ৱাটাৰমেলন অৰেঞ্জ মানে মোৰ ফেভৰেট হৈ গ'ল ইয়াৰ দিনা আমি খাই আছোঁ ৱাটাৰমেলন আইচ এতিয়া আমাৰ কাউণ্টাৰ তাত আপুনি চাব পাৰে বহুত টাইপ অফ ফ্লেভাৰ আছে ডুবাই স্পেচিয়েল মানে আমাৰ যোনটো ফ্লেভাৰ আছে মানে ফুল জিৰ' নিকটেড ফুল হেল্পাৰ মানে প্লাছ আমি এনেও 18 প্লাছ এলাউ নকৰোঁ বাট অলছ' খাব পাৰে ইয়াত আমাৰ মানে বহুত ভাল ভাল সৰু ল'ৰা ছোৱালী খায় মানে ইমান মানে খাব পাৰি মানে শিকোৱা বহুত কথা এইটো যেনেকৈ হেৰি ট্ৰেইনিঙত চলে মানে থিংকিং ওপৰত কথা আছে নহয় কি বেয়া বস্তু চব বস্তু কিন্তু মানে বেছি কৰি ল'ব বেয়া হয় আমাৰ এটা কাউণ্টাৰ আছে এতিয়া আমি কাউণ্টাৰলৈ গৈ আছোঁ কাউণ্টাৰ এক চাপত তালৈ যাওঁ বলক এতিয়া কাউণ্টাৰলৈ যাওঁ ইয়াত পাণ এটা ল'ম দেই ৰখি প্ৰথম পাৰিবা এতিয়া কাউণ্টাৰলৈ এতিয়া ফ্লেভাৰ দেখুৱাম আৰু খুৱাম আপোনালোকক দেখুৱাম আৰু চাই থাকক কোৱা এতিয়া আপুনি যেনেকৈ চাব পাৰে মিণ্ট হয় পাণ কিবি মিণ্ট হয় জিৰ' নিকেটন হয় জিৰ' নিকেটন ফুল হেয়াৰবল হয় অ'কে যেনেকৈ অৰেঞ্জ হৈ গ'ল বৰফিলা পাণ হৈ গ'ল পাণ বুলি ক'লে উচিত মষ্ট পপুলাৰ ফ্লেভাৰ য'ত আপুনি যাব পাণ মানে যোনে এবাৰ টেষ্ট পাই যায় আকৌ নেক্সট টাইম সেইটোৱে ক'ব हमको पान फ्लेवर चाहिए मैंने पान फ्लेवर लगे दुबई स्पेशल हाँ जीरो निकटेड भाई मेनी टाइप्स ऑफ फ्लेवर मैंने बोल तो जैसे अपने पान के भी में ब्लूबेरी मफिन এনেকুৱা হৈ গ'ল আৰু আমাৰ হুক্কা পডিটা আছে বন্ধুসকল ইয়াৰ পৰা ওলাই দিলোঁ তো কেনেকুৱা লাগিলে শিৱ ভাল লাগিলে ফূৰ্তি লাগিলে আৰু বহুত এনজয় কৰিলোঁ আৰু কিবা মজা লাগিলে
চ' ভাল লাগিলে আহিলোঁ ভিডিঅ'খিনি এয়াই আছিলে চ' ভিডিঅ'খিনি চাই কেনেকুৱা পালা কমেণ্ট কৰিবা ভিডিঅ'টো ভাল লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই বন্ধুসকল এইখিনিতে মই তোমালোকক এটা কথা জনাই থওঁ যদি তোমালোকে এই ৰেষ্টুৰেণ্টখনলৈ আহিবলৈ বিচাৰিছা তেতিয়া যোৰহাট গড় আলি ইলি চিনেমা হলৰ কিনাৰতে আছে ক্ৰিষ্টেল প্লাজা তাৰ 2 নম্বৰ ফ্ল'ৰত যাব পাৰিবা ফিছ ডেন বুলি আছে তো ইয়াত তুমি বাৰ্থডে পাৰ্টি আৰু বহুতখিনি তোমালোকে ইয়াত মানে যদি কৰোঁ বুলি পাতোঁ বুলি ভাবা পাতিব পাৰিবা বহুত কম খৰচতে আৰু যদি তোমালোকৰ মোৰ চেনেলৰ যদি নাম কৈ যোৱা তেতিয়া কিবা এটা হ'লেও ডিছকাউণ্ট পাই যাবা নে কি কোৱা চ' সেয়াই আছিলে আজিৰ ভিডিঅ' কিন্তু ছুটি ভিডিঅ' কেনেকুৱা পালোঁ নাজানো যদি ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগ পাম অতিকৈ সুন্দৰ সোনকালে এটা ধুনীয়া ভিডিঅ'ত জনাৰে গান শুনিছানে